হাই নমস্কাৰ বন্ধুসকল আজি মানে ক'ত কেনেকুৱা ধৰণৰ কালাৰ দিম এইবোৰ দেখুৱাম। এইটো হালধীয়া কালাৰ একচুৱেলি এনেকৈ পানীত মানে গুলি লওঁ। ধৰক আপোনাৰ বগা যিটো মূলা আছে নহয় এনেকৈ কুটি লওঁ। এই নহ'ল যা আৰু এইটো বগা মূলা পানীত দিয়াৰ লগে লগে হৈ গ'ল হালধীয়া। তাৰপিছত বাঁহৰ খিলাই দি এনেকৈ গুজি দিয়া হ'ব। এইটো একচুৱেলি বিট হয়, বিটত বাঁহৰ মানে খিলাই দি গুজি দিলোঁ। এইটো গাজৰ হয়, এইটো মানে বাঁহৰ খিলাই দি গুজি দিলোঁ। কমপ্লিট হৈ গ'ল সজোৱা। ইয়াতে অকল মূলা আছে, কালাৰ দিয়া হৈছে তাত। ইয়াত গাজৰ আৰু বিট আছে আৰু তলৰ দুটা হৈছে ৰঙালাও। এইটোও ৰঙালাও হয়, এইটোও ৰঙালাওৱে হয়। দুটা তাত তলৰ টাব দুটা ৰঙালাও দিয়া গৈছে। এয়া হৈছে আপোনাৰ পেংগুইন আৰু এই পানীলাওৰ মাছ বনোৱা গৈছে। এই দুটাই মাছ। হালধীয়াটো হৈছে মানে চৰাই যি বনাইছোঁ এইটো হালধীয়া, এইটো হৈছে চৰাই। আৰু তৰমুজৰ বনোৱা গৈছে যোদ্ধা হয়, সেনাপতি মানে ৰজাৰ লগত যে থাকে সেই সেনাপতি বনোৱা গৈছে। একচুৱেলি এইবিলাক যে বনাওঁ আমি, এইটো একচুৱেলি বিয়াৰ ধৰক ৰিচিপশ্যন যিকোনো পাৰ্টিত মানে লগোৱা হয়। মানুহবোৰে মানে খাব চাব আৰু ঠিক তেনেকুৱা আৰু ঠিক এইদৰে লগোৱা হয় মানে এনেকৈ। তাৰপৰা চাটনি চালাড যি ল'লে চাই ল'লে চাই খাই থাকিলে আৰু।